মনো বিহু আহিলে নহয় পিঠা নবনোৱা বনাম কেনে বনাম বলা পিঠা বনাম গো এয়া বৰা চাউলখিনি ৰাতিয়ে তিয়াই থোৱা গৈছিলে এতিয়া ৰাতিপুৱা সোনকালে চাউলখিনি ধুনীয়াকৈ এয়া ঢেঁকীত দি দিলোঁ যিহেতু বেছিকৈ পানী খালে বেয়া হ'ব বৰা চাউল যিহেতু এয়া তাৰপিছত দেখিছেই নহয় খুন্দাত আৰম্ভ কৰিলোঁ তাৰপিছত এয়া এইখিনি ধুনীয়াকৈ গুড়ি হৈ গ'ল আৰু এতিয়া চাউলখিনি চালি ল'লোঁ এয়া দেখিছেনে ধুনীয়াকৈ চালি ল'লোঁ চালি লৈ এতিয়া বলক আমাৰ তিলখিনি ৰেডি কৰোঁ এয়া তিলখিনি ৰেডি কৰিবলৈ কেৰাহী পাতি দিলোঁ তিলখিনি দি দিলোঁ এতিয়া এইখিনি ধুনীয়াকৈ এটা গোন্ধ অহালৈকে ভাজি থাকিম এইখিনি যেতিয়া জাৰি দিম ধুনীয়াকৈ বগা হৈ যাব তাৰপিছতে আমাৰ তিলপিঠা বনাবলৈ ৰেডি হৈ গ'ল প্ৰথমতে পিঠাগুড়িটো দি ল'লোঁ ৰ'ব এয়া দেখিছেনে নাৰিকল দি পেলাইও কেইটামান বনালোঁ তাৰপিছত তিল দি বনোৱাকেইটা মানে ভিডিঅ'টো ক্লিক কৰা নহ'লে এয়া নাৰিকল দি কেইটামান বনাইছিলোঁ যে সেইকেইটা কি ধুনীয়াকৈ মেৰা খাইছে দিছে আৰু পিঠাটো যে ইমান ধুনীয়াকৈ উঠিছে এনেকৈ পিঠা উঠিলে বনাই কিন্তু খুব বেছি ভাল লাগে মই হ'লে খুব বেছি ভাল পাওঁ এই তিল পিঠাটো বনাই আপোনালোকে ভাল পায়নে নাই এয়া যিহেতু আমাৰ ভোগালী বিহু তেনেহ'লে আমি নবনাম কিয় নহয় জানো বছৰেকত এবাৰেই এই ভোগালী বিহুটি পাওঁ সেইকাৰণে ভোগালী ভোগেৰে উপভোগ কৰিব লাগিব নহয় জানো এয়া তাৰ বাবে দেখিছে নহয় কি ধুনীয়াকৈ যে পিঠাকেইটা উঠিছে এয়া তিলখিনি ধুনীয়াকৈ গুড়ি কৰি ল'লোঁ কিন্তু আপোনালোকক ভিডিঅ'টোহে দিব নোৱাৰিলোঁ কাৰণ ভিডিঅ' বনাবলৈ মই পাহৰিয়ে গৈছিলোঁ তাৰপিছত এয়া ভাগিনজনীয়ে বোলে নাই ময়ো পিঠা দুটামান বনাম এয়া দেখিছেনে তাই বনাইছে দেই প্ৰথমবাৰ বনাব শিকিছে আৰু শিকিব লাগে এনেকৈ পাৰিব নহয় জানো তাৰপিছতে এয়া এইফালে আকৌ বায়ে তেলপিঠা বনাই আছে এয়া দেখিছেনে তাই আকৌ এইফালে ভিতৰত তেলপিঠা বনোৱাত লাগি আছে এইয়া তেলপিঠাকেইটা কিন্তু খুব ধুনীয়া হৈছে দেই খাবলৈ আপোনালোকে খাই ভাল পায়নে নাপায় মই হ'লে খুব বেছি ভাল পাওঁ তাৰপিছত এয়া আমাৰ পিঠাখিনিও ধুনীয়াকৈ ৰেডি হৈ গ'লগৈ দেন এয়াই নেক্সট ভিডিঅ'ত আকৌ লগ পাম আৰু লগতে আপোনালোকক ভোগালীৰ বহুত বহুত শুভেচ্ছা থাকিল